তো এতিয়া আমি আগবাঢ়ো আমাৰ নেক্সট ৰাউণ্ডলৈ Hey, pistol লৈছি তাৰমানে মিছা কথা ক'লে ডাইৰেক্ট শ্বুট হ'ব সেইকাৰণে তাকেইটো অৰিজিনেল লাগি চাও অৰিজিনেলে দুৰ্গা পূজাৰ পৰা 50 টকা দি কিনিছো মই বিশ্বাস বহুত মাস্ক পিন্ধি আছে তাৰ উপৰি পিস্তল লৈ আছে লকডাউনত তাৰমানে ফায়াৰ কৰিম আৰু তাৰমানে কোৱেশ্চন বিলাক বন্দুকৰ গুলি যেনেকৈ মাৰে এনেকুৱা ধৰণৰ কোৱেশ্চন দিম আৰু আচ্ছা আচ্ছা ঠিক আছে থৈ দিওঁ এতিয়া পিস্তলটো শনি ভাই প্ৰথম প্ৰশ্ন আৰম্ভ কৰোঁ যদি ধৰা তুমি এক্টিং কৰা যিহেতু এতিয়া যদি তুমি চিনেমাত চান্স পাই যোৱা ধৰি ল'লো মানে চিনেমা মানে কেনেকৈ বলিউড না আমাৰ অসমীয়া চিনেমা ধৰি ল'লো অসমীয়া ভিডিঅ' কৰা যিহেতু অসমীয়া চিনেমাতে তুমি মেইন হিৰো আচ্ছা চান্স পাই গ'লা এতিয়া তুমি ধৰা এতিয়া স্ক্ৰিপ্টত ডিমাণ্ড আৰু ৰোমান্টিক ফিল্ম কিচিং চিন কৰিব লাগে স্ক্ৰিপ্টত ডিমাণ্ড তেতিয়া কৰিবানে কিচিং চিন প্ৰথম কথা কিচিং চিন বুলি কোৱাৰ লগে লগে স্ক্ৰিপ্ট ডিমাণ্ড হ'লেতো কৰিব লাগিব কিন্তু আমাৰ অসমত কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে তো কৰিব নোৱাৰে তাৰ উপৰি আমাৰ ঘৰৰ মানুহ বেলেগটো ঘৰৰ মানুহ দেখিলি মানে বহুত কথা আছে দিয়ক মানে নোৱাৰা দে মানে তুমি এটা নমস্কাৰ দিবা নমস্কাৰ মানে কি চাই লওঁ মানে চেঞ্চৰ বৰ্ডে যদি মানে পাৰ্মিশ্যন দিয়ে তাৰ উপৰি ৰাইজে যদি মানে যদি কয় মানে ৰাইজেও কিছুমান ফিডবেক দিয়ে কিচিং চিন নৃত্যৰ কাৰণে তেতিয়া কথা নাই কাৰণ কণ্ট্ৰভাৰ্চি হৈ যোৱা চান্স থাকে মানে সেইকাৰণে অলপমান ঠিক আছে বুজিছে চাগে ঠিক আছে বাৰু নেক্সট কুৱেশ্যনটো সুধিম এতিয়া কিচিং চিনটো যেনেকৈ ধৰা এটা কুৱেশ্যন সেনেকুৱা এটা কুৱেশ্যনে ধৰা অসমত বহুতে এইটো টান পায় যেনে বডি দেখুওৱা শ্বট দিব কিছুমানে টান পায় আৰু কিছুমানে দিয়ে সলমান খানে যেনেকৈ আমাৰ হিন্দী চিনেমাত দি থাকে তেনেকুৱা যদি অসমীয়া চিনেমাত তুমি চান্স পোৱা বডিটো দেখাব লাগে আৰু ধৰা তুমি সলমান খানৰ কথাটো বেলেগ সাগৰৰ পৰা ধৰা ওলাই আহিছা অকল ওপৰত চাৰ্ট তাত গেঞ্জি চেঞ্জি একো পিন্ধা নাই ওলাই আহিব লাগে পানীৰ পৰা মানে বডি দেখাব লাগে লাগে আচ্ছা সলমান খানৰ কথাটো বেলেগ তেখেতৰ মানে ছিক্স পেক এপ আছে আৰু বডি গ্ল'জ আছে মানে হেণ্ডসাম বুলি ক'ব গ'লে তেনেকুৱা সলমান খানটো উদাহৰণ দিছে আমাৰ ছিক্স পেক ক'ত দেখে পানীৰ পৰা ওলাই ভিডিঅ' পেটটো ওলাই লৈ লাগিব মস্ত হান্দিটো লৈ আহিছোঁ গতিকে বদলা দেখিব আমাৰ তাত কৰি কাপোৰ জেকেট টেকেট পিন্ধি লোৱাই বেটাৰ হ'ব একো নাই বডিটো ভালে বডি আছে ৰাইজে হাঁহিব এই মটো পেটটো কৰিব ওলাইছোঁ মানে গেলা নহয় মানে পেটটো ওলাই আহিব এক্সট্ৰাকে আমাৰতো সেই মানে বডি নাই নেকি মানে এইটো বস্তুটো তুমি মানে অলপ ভাবি চাবা আৰু ভাবি চাব লাগিব আৰু বডিটো বনাই ল'বা জিম কৰিব লাগিব মিনিমাম 1 বছৰ 2 বছৰ 3 বছৰ তেতিয়া কিবা অলপ যদি চান্স থাকে পাউডাৰ চাউডাৰ খাৱাৰ পিছত তেতিয়া অলপ ওলোৱা চান্স যাব দেচোন ইচ্ছা যাব এতিয়া তোমাৰ ৰেষ্টুৰেণ্টত থকা আইটেমৰ ভিতৰত কোনটো আইটেম বেছি ভাল লাগে খাই আইটেমটো গোটেইকেইটাই ভাল লাগে কিন্তু সব আইটেমে ভাল লাগে যাৰ যিটো টেষ্ট পায় আৰু টেষ্টিয়ে বনায় আমাৰ মানে গোটেই ফুড হেৰি মানে ফুড এণ্ড ফেভাৰেট ডিপাৰ্টমেণ্টৰ পৰা কিন্তু তাৰ ভিতৰত মই বিৰিয়ানীটো খাওঁ কাৰণ মোৰ বিৰিয়ানী অকল মোৰ ৰেষ্টুৰেণ্টৰ নহয় সকলোৰে মানে ভাল লাগে তো সেই মোৰ ফেভৰেট ডিছ কল বিৰিয়ানী তো বিৰিয়ানীটো খাওঁ আৰু আমাৰ এতিয়া কিছুমান ড্ৰামছ অফ হেভেন চিকেন লেগ পিছৰ দৰেকৈ বনাই দিয়ে সেইটো ভাল লাগে আৰু আছে এনেকৈ চিকেন ললিপপ কিবা কিবি নাম বহুত মাথা গৰম হৈ যায় ঠিক আছে শনিবাৰ ফেভাৰেট স্পৰ্টছ কি ফেভাৰেট খেল ক্ৰিকেট 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 খেলা নেকি ক্ৰিকেট খেলা এতিয়া অলপ মানে টাইম দিব নোৱাৰোঁ কিন্তু আগতে বহুত ক্ৰিকেট খেলিছিলোঁ ক্ৰিকেট প্লাছ কেৰাম খেলিছিলোঁ কেৰাম ফেভৰেট আছিলে ঠিক আছে ফেভাৰেট ক্ৰিকেটাৰ ফেভৰেট ক্ৰিকেটাৰ মোৰ আছিল সুৰেশ ৰাইনা চিম্পল নহয় ৰিটায়াৰমেণ্ট ল'লে ৰিচেণ্টলি শচীন তেণ্ডুলকাৰ চবৰে ফেভাৰেট এতিয়া শনি ভাই তোমাক মই কেইটামান অপশ্যন দিম হা 2 বা 3টা অপশ্যন দিম তুমি এটা তাৰে চিলেক্ট কৰিব লাগিব তোমাৰ যিটো ভাল লাগে এনেকুৱাই মানে তোমাৰ যিটো ভাল লাগে সেইটো ল'বা তুমি আৰু এতিয়া ফেচবুক নে ইনষ্টাগ্ৰাম যদি এটা চিলেক্ট কৰিব লাগে দুটা চাইড এটা নাম ল'ব লাগিব বেসিক্যালি ফেসবুকতে এক্টিভ থকা যায় কিন্তু ইনষ্টাও চলাও না সেইকাৰণে তো জনপ্ৰিয়তা নে টকা পইচা কোনটো বেছিকৈ লাগে মেইনটেইন কৰে ডিপেণ্ড কৰে কিছুমানে পইচা দি জনপ্ৰিয়তা লাভ কৰে আৰু কিছুমানে মানে জনপ্ৰিয়তাই দি পইচা ইনকাম কৰে তোমাক কোনটো বেছি দৰকাৰ বুলি ভাবা কোনটো লাগে বেছি জনপ্ৰিয়তাটো মই জনপ্ৰিয়তা আৰু পইচা যেনে তেনেকৈ কামাব পাৰে আৰু মানে তুৰুলাও মানে ৰিচেণ্টলি ভাইৰেল হৈছিল তুৰুলাও নে এনেই ধৰা টাইম পাছ টাইপৰ ৰিলেশ্যনশ্বিপ য'ত বেছি টেনশ্যন নাথাকে কোনটো ভাল লাগে মুন্না ডাইৰেক্ট বিয়া পাতাই
ঠিকে আছে ট্ৰু লাভ কৰাৰ বয়স নাই আৰু ডাইৰেক্ট বিয়া পাতিম যি হয় হ'ব তাকেতো কিছুমানে কান্দি থাকে না ট্ৰু লাভ কৰি কেনে এটা বেয়া লাগে আৰু এটা সময় দিব নোৱাৰো ট্ৰু লাভ কৰিবলৈ ক'ত টাইম পাছ হয় ডাইৰেক্ট আহিবি ঘৰত বিয়া পাতিম কাহিনী শেষ ট্ৰু লাভ হ'লে বেছি বছৰে এটা বাচ্চা জন্ম দি থাকে ঠিক আছে ৰাকু দা নে দীপক কালাল কাক ভাল লাগে আচ্ছা মানে এটা নাম ল'ব লাগে আৰু আমাৰ আচ্ছা অলমষ্ট আমাৰ এই আমাৰ ৰাকুদাই হ'ব কাৰণ আমাৰ অসমৰ যেতিয়া মেইন হিৰো হয় ন তেখেতে ভাল আৰু এতিয়া দিম সানি লিঅনিক ভাল লাগে না সানি দেওল মানে এনেই আৰু জাষ্ট এক্টিং হিচাপত কৈছোঁ আৰু এইটো কাৰ এক্টিং বেছি ভাল লাগে এইটো মানে নিমিলে ন বস্তুটো মানে কি সানি দেওলৰ মানে মেল কেৰেক্টাৰ সানি লিঅনিৰ দুটা কেৰেক্টাৰ বলিউড সাইড আৰু বেলেগ সাইড এটা আছে সানি নামটো এইকাৰণে আনিলোঁ আৰু তোমাৰ নামটো এতিয়া যদি মই যদি কওঁ সানি লিঅনি বুলি মানুহ বেলেগকে ভাবিব সানি দেওল বুলি ক'লে ক'ব সানি দেওলক কি ভাল পা কি অপশ্যন লৈছা মানে ধৰা এটা নাম যদি ল'ব পাঁচ ৰাইজক দি দিছোঁ ৰাইজক দিছোঁ ঠিক আছে এইটো ৰাইজে কমেণ্ট কৰিব আপোনালোকে কমেণ্ট কৰিব কাক ভাল লাগে ৰাইজক দি দিছোঁ এইটো ঠিক আছে এইটো কমেণ্টত জনাই দিব তোমাৰ আপকামিং ভিডিঅ'টোৰ বিষয়ে মানে ধৰা এই ভিডিঅ'টোৰ পৰা যিকোনো এটা ডাইলগ বা গানো আছে বুলি কৈছা তুমি ভিডিঅ'টোত তুমি যদি বিচৰা আৰু গান বা এটা যিকোনো এটা ডাইলগ কৈ দিলে ৰাইজে ভাল পালে হয় আৰু গানটো মানে কি বহুত দীঘল হয় ডাইলগ মানে এটা মুভমেণ্টত এটা ডাইলগ ওলায় মানে ছোৱালীজনী মদ খাই যেতিয়া পৰি থকাৰ পিছত মানে দুজন মানে আৰু মদ আহিয়ে তাইক দাঙি কেনে মানে বেয়া কাম কৰিব বিচাৰে ৰেপ কৰিব বিচাৰে সেইখিনি মুভমেণ্টত মই এণ্ট্ৰি মাৰোঁ মাৰি কেনে তাইক লৈ আহোঁ বচাই কেনে সিহঁতৰ লগত কাজিয়া চাজিয়া কৰি অনাৰ পিছত তাইক আনি থাকি কেনে তাইক মানে ঘৰত পঠিয়াই দিব বিচাৰোঁ সেই টাইমত তাই মানে চাইড কৰি দিয়ে মোক বাৰ বাৰ বুজাব খোজোঁ তাই মানে আৰু চাইড কৰি দিয়ে মই তেতিয়া কওঁ যে তুমি ক'ত ঘৰ কোৱা তোমাক কেব বুক কৰি দিওঁ তাই মেনেজ কৰি লওঁ মই তাৰমানে মোকে উল্টা প্ৰশ্ন তুমি কোন হয় কিয় মোক টাচ কৰিছোঁ মই টাচ কৰা নাই তোমাক তেতিয়া মোৰ ডাইলগটো খং উঠিল মই শুন আজি যদি মই নাথাকিলে বাপেৰে হাতে তোক ৰেপ কৰিলে হয় এনেকৈ হা মদ খাইছ কিন্তু মদক খাব নিদিবি পাগলামি চবতে নচলে তেনেকৈ টাইপৰ আৰু তাৰপিছত মানে ছোৱালীজনীয়ে ৰিয়েকশ্যন কি দিয়ে তেতিয়া আমি এইটো ভিডিঅ'টোত চাই ল'ম ৰিয়েকশ্যনটো তাই কান্দে একচুৱেলি লাষ্ট পাই বহুত ইণ্টাৰেষ্টিং ভিডিঅ' আমি ভিডিঅ'টোত বাকীখিনি চাই ল'ম চাই ল'ম আপোনালোকেতো নিশ্চয় জানে বহুতে আৰু বহুতে নাজানেও সানি এজন ইউটিউবাৰৰ বাহিৰেও এজন মানে ভাল বিজনেছমেন সফল বিজনেছমেন বুলি বিজনেছ কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিছা আৰু কেনেকৈ ষ্টাৰ্ট কৰিলা আৰু তোমাৰ কি কি বিজনেছ আছে ইউটিউবৰ বাহিৰেও মানে কি তোমাৰ আছে প্ৰফেশ্যন অলপ কৈ দিলে ভাল লাগিব আৰু বহুত লেংৰি প্ৰচেছ ক'লে তাৰমানে শেষে নহ'ব নহয় মানে তথাপিতো থুলমূলভাৱে কৈ দি আছোঁ বিজনেছ মানে লাইফত নকৰা কাম একো নাই আমাৰ বহুত কিবা কিবি হৈছোঁ ডিছ যে দোকান আছে চিডি ডিছ সেই দোকানো দি পাইছোঁ কম্পিউটাৰৰ দোকান দি পাইছোঁ মোবাইল ৰিপেয়াৰিঙৰ দোকান দি পাইছোঁ মানে ইভেণ্ট চিভেণ্ট গোটেই কৰিছিলোঁ লাইফত বাইক ষ্টাণ্ড কৰিছিলোঁ আগত চাকা ডাঙা পিছত চাকা মানে তাৰপিছত গোৱা গ'লোঁ গোৱাটো কৰিলোঁ কাচিনো বুলি কয় এখন মানে হেৰি কৰ্ণভিল্লা কাচিনো বুলি কয় এইবিলাক কথা কিন্তু কোনেও আজিলৈ গম পোৱা নাই ইমান তোমাৰ বিষয়ে আজি এইটো ইণ্টাৰভিউ মানে এক্সক্লুচিভ গম পাব ৰাইজে